নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই বিলুপ্তি হ'ব সেৱা আৰু শিক্ষা সংসদ। লগতে হাইস্কুল শিক্ষান্ত ফলাফলৰ কথাও ঘোষণা কৰা হৈছে। অহা মে মাহত ঘোষণা হোৱাৰ সম্ভাৱনা আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ইফালে আন এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, শীঘ্ৰেই বিলুপ্তি হ'ব সেৱা আৰু শিক্ষা সংসদ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ, শীঘ্ৰেই বিলুপ্তি হোৱাৰ দিশে আগবাঢ়িছে সেৱা আৰু শিক্ষা সংসদ। দুই জাতীয় অনুষ্ঠানক সংলগ্নকৰণৰ বাবেই তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। একত্ৰীকৰণ হ'ব সেৱা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ইয়াকে লৈ গঠন কৰা হ'ব এখন নতুন বোৰ্ড। ইয়াৰ বাবে মেপটো ইতিমধ্যে প্ৰস্তুত কৰিছে শিক্ষা বিভাগে। লগতে সমিতিয়ে দাখিল কৰা প্ৰস্তাৱনা শিক্ষামন্ত্ৰীয়ে কেবিনেটত দাখিল কৰিব। এই সংক্ৰান্তীয় বিধায়ক বিধানসভাত উত্থাপন হ'ব আৰু তাৰ পিছতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু বাতিল হ'ব দ্য আছাম ছেকেণ্ডাৰী এডুকেশ্যন এক্ট। লগতে বাতিল হ'ব দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এক্ট। নতুনকৈ গঠন হ'বলগীয়া বোৰ্ডখনৰ নাম কিন্তু এতিয়াও চূড়ান্ত কৰিব পৰা হোৱা নাই আৰু চূড়ান্ত কৰিব কেবিনেটে।